অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি পাহাৰ বগাব যাই আছোঁ, একদম পুৰা পাহাৰ বগাম। বৰম্বৰ পাহাৰ সিদিনা গৈছিলোঁ, তাৰ সেই ডাঙৰ পাহাৰখন বগাম। মোৰ লগত অংকুশ যাই আছে, ই নতুনকৈ এটা ভ্লগ চেনেল ষ্টাৰ্ট কৰিছে। পিছত কৈ আছোঁ কি হিন্দীত বনাই, কিন্তু সকলোবোৰ কম। চেনেলটো ক'ত পাব, কেনেকৈ কি চাৰ্চ কৰিব লাগে পিছত কৈ আছোঁ। আপোনালোকে চাই থাকক কমপ্লিট। ফ্ৰেণ্ডছ আহি মথাউৰি পাইছোঁ, মথাউৰিৰ ওপৰেদি যাই আছোঁ। তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ কি হয়। ফ্ৰেণ্ডছ এইখন পাহাৰ দেখিছেনে, এইখন পাহাৰৰ ওপৰতে যাম, পুৰা ওপৰত যাম একদম পুৰা। আপোনালোকে ভিডিঅ'টোত দেখা পাব কি হয়। যি কি নহওক কোনোবা এটা ভৰি আছে, আৰে কোন ভৌঁক ৰহা হে বদতমিজ। একদম ওপৰত যাম, চাই থাকক ভিডিঅ'টো কমপ্লিট। তাৰপিছত গম পাব ওপৰত কি আছে কি নাছে। মই আজি ফাৰ্ষ্ট টাইম যাম, যাই বনাই যদি যাই নাপাওঁ ফিৰি আহিম। দেখিছেনে ফ্ৰেণ্ডছ, এইবোৰ মানুহে খেতি কৰি আছে এতিয়া। বানপানী গ'ল, বানপানীৰ কাৰণে কিমান নষ্ট হৈ গৈছে। এতিয়া আৰু আকৌ খেতি কৰিছে, এই ভাল আৰু খেতিয়কগিলাখানে ডিমটিভাইট হৈ নাযায়, কামগিলা কৰি থাকে। আমাৰ এই ইউটিউবত ছাবস্ক্ৰাইব নহ'লে ডিমটিভাইট হৈ যোৱা যায়, সেই প্ৰব্লেম আমাৰ। ফ্ৰেণ্ডছ এই ওপৰেদি উঠি যাব লাগিব। ইয়াত আধাকলৈকে চিৰি বনাই আছে, বাকীখিনি উঠি যাব লাগিব আমি নিজে। চাইকেল ইয়াত পেলাই থৈ দিছোঁ, চাবি লগত আছে। এতিয়া আমি যাওঁ নে কি কওঁ অংকুৰ, ব'ল যাই থাকোঁ। ফ্ৰেণ্ডছ আপোনালোকে চাই থাকক, ওপৰলৈ যাব লাগিব। একদম চিৰিকেইখন দেখিছেনে, একদম পূৰা চিধা একদম পূৰা, যাতে অলপমান পিছলি আহিলে তলত বাগাৰ খাই পৰিম আৰু মাথা পাতিব। সেইবাবে অলপ সাৱধানে যাব লাগিব। আৰু চিৰিগিলাখনৰ চাইজটো অলপ সৰু সৰু। ওপৰত কিয় আহিলোঁ আপোনালোকে জানেনে, এই গৰমৰ কথা। ঘৰত এনেও লাইনৰ কাম নাই, নেচাৰেল বতাহ অলপ খাব লাগে। পাহাৰৰ ওপৰত সুন্দৰ বতাহ আহি থাকে। ইয়াৰ পৰা দেখিছেনে ফ্ৰেণ্ডছ, ইয়াৰ পৰা চিৰি আৰু বনোৱা নাই। এইখিনি পাহাৰীয়া জেগাৰ কাৰণে চিৰি বনাব পৰা নাই। এতিয়া আমি এনেকৈ খোজকাঢ়ি যাব লাগিব। ফ্ৰেণ্ডছ আপোনালোকে আহিব ইয়াত পাৰিলে, কিন্তু আহোঁতে অলপমান সাৱধান। অলপমান মানে বহুত পিছল জেগা, পৰি যোৱাৰ সম্ভাৱনাটো বহুতেই বেছি, ভাগৰ লাগি যায়। আৰু লগতে ফ্ৰেণ্ডছ আপোনালোকক এই গাছসমূহৰ কথা কৈ দিওঁ। এই গাছসমূহ চিত্ৰনলা হয়। ফ্ৰেণ্ডছ ইয়াৰ পৰা ভিউ চাওক না, এই কাষেৰে এই নদী এটা বৈ গৈছে। ভিউটো চাওক না, ভিউটো আপোনালোকে যদি ডাইৰেক্টলি দেখা পালে হয়, আপোনালোকে মানিব লাগিব কি সুন্দৰ ভিউ বুলি। আপোনালোকে দেখা পালে গম পালে হয়। এই অংকুৰ ক'ৰবাত হেৰাই গ'ল, বাবা অংকুৰ। ফ্ৰেণ্ডছ এইটো হৈছে আমাৰ নদীটো, সে কাষেৰে বৈ গৈছে। ইয়াৰ পৰা ভিউটো সুন্দৰ দেখি আৰু কি জানো মায়া আছে, কি যাদু ভৰি আছে দূৰণি পাহাৰত। ফ্ৰেণ্ডছ কি হৰা বুলি ভাবিছিলোঁ, আহি আছে ভ্লগিং কৰি কৰি। তাৰ ইউটিউব চেনেলটোৰ নামটো কৈ আছোঁ লাষ্টত। প্ৰথম আমি ওপৰলৈ যাব লাগে, আৰু সময়ত যদি চাইকেলকেইখন চোৰ হয় খোজকাঢ়ি যাব লাগিব। ভগৱানে নকৰক চাইকেলখন চোৰ নহয় যাতে। ফ্ৰেণ্ডছ আপোনালোকে যদি ইয়াত বেলেগ গাছ নাপায়ো, আপোনালোকে চিত্ৰনলাৰ গাছ একদম এভেইলেবল পাব। একদম এভেইলেবল। আপোনালোকে দেখিছেনে এইবোৰ সকলোবোৰ চিত্ৰনলাৰ গাছ। এইবোৰ মানে সেই বনোৱা হয়, চিত্ৰনলা বনোৱা হয় এইবোৰ গাছৰ দ্বাৰা। বাছটো আপোনালোকে শুনিলে গম পালে হয়, একদম চিত্ৰনলাৰ দৰে বাছ। ফ্ৰেণ্ডছ ডাইৰেক্টলি উঠি যাব নোৱাৰি, কাৰণ বহু কষ্ট হয় তলৰ পৰা আহোঁতে। যাওঁতে সিমান এটা কষ্ট নহয়, যাওঁতে অলপমান ৰিক্সিং হ'ব, যাতে পিছলি নাযায়। এই অংকুৰ আৰু মই ইয়াত বহি আছোঁ, অলপ পিছত যাম আৰু অলপ ভাগৰ চিৰে যাব লাগে। তাকো এই নেচাৰেল বতাহটো খাই ফেনৰ বতাহ পাত্তাই নাপায় এইবোৰ বতাহ। আপোনালোকে আহিব, একদম বৰম্বৰ হয়, বৰম্বৰ পাহাৰ। ওপৰত এখন আশ্ৰম আছে, তাত মই গেটটো দেখুৱাইছোঁ আপোনালোকক। সেই আশ্ৰমখনলৈ যাই আছোঁ আমি। আশ্ৰমখনো যাম, পাহাৰো বগোৱাম, সকলোবোৰ। ফ্ৰেণ্ডছ চিত্ৰনলাৰ গাছগিলাখনৰ কাষে কাষে যদি আপোনালোকে আহে, অলপ সাৱধানে আহিব, কাৰণ পাতবোৰে কাটে। আপোনালোকে ঘৰত যাই গম পাব একদম পূৰা গাটোত কেনেকুৱা লাগে। সেইবাবে আহোঁতে অলপ সাৱধানে আহিব। ফ্ৰেণ্ডছ ভিউ চাওক না আপোনালোকে, ভিউ এইবোৰ দেখিছেনে কি সুন্দৰ লাগিছে। পুৱামক্কতকৈ বেছি ভাল লাগিছে। ইয়াত চাওক গাছ চাওক, গিলা সকলোবোৰ চিত্ৰনলা দিয়ে। বেলেগ গাছ বেলেগ একো নাই। এইভাগে তলত যাব পাৰি, আমি মেইন আশ্ৰমত যাম। এই ওপৰফালে আৰু যাব লাগিব। আজি মানে ৰ'দটো অলপ বেছিকৈ দি আছে, দেখিছে এইখিনি ভিউটো চাওক না কি সুন্দৰ লাগিছে। সঁচাই সেইখন পাহাৰ দেখিছেনে কি মজা লাগিছে, একদম মজা। আৰু নেক্সট লেভেল বুলি ক'লোঁ, নেক্সট লেভেল একদম মজা লাগিছে। অংকুৰ কেনে লাগিছে? মজা মজা ভাই। আমাৰ ওচৰতে থকা বুলি ক'লে মই বিশ্বাস হোৱা নাই, হয়নে? এই জেগাখিনি আমাৰ ওচৰত বুলি ক'লে বিশ্বাস নহয়। এইবাৰ ফাৰ্ষ্ট আহিছোঁ ফ্ৰেণ্ডছ, ফাৰ্ষ্ট। এই গৰুকেইটা দেখিছেনে একদম নামেণ্টি একদম। ইমানবোৰ ৰ'দ দিয়াৰ ফলতো গাছডালে আমাক কিমান সহায় কৰিছে দেখিছেনে। এই ৰ'দত আপোনালোকে যদি 2 মিনিটমান হ'লেও তাতে থিয় হৈ থাকে বেহুচ,
সেইবাবে এই ভিডিঅ'টোৰ দ্বাৰা মই এই ক'ব বিচাৰিছোঁ গাছ চাছ ৰোৱক যিমান পাৰে গাছ ৰোৱক আপোনালোকে গাছ কাটিব নালাগে গাছ ৰোৱক দেখিছেনে গাছডালে আমাক কিমান সহায় কৰিছে সেইখিনিত থাকি ফ্ৰেণ্ডছ সি দাউৰি দাউৰি যাই আছে মোৰ বল নাই ইমান যাবলৈ সেই শিলটো কেনে লাগিছে আৰু ফ্ৰেণ্ডছ বেছি নাই পালোৱে চাই লওক আমি পালোৱে আৰু এনে মজা লাগিছে ভিউ চাওক না ইয়াত পানীৰ কানেকশ্যনটো কৰা হৈছে দেখিছেনে এই পানীৰ পাইপ আছে ইয়াত পানীৰ কানেকশ্যন আছে ফ্ৰেণ্ডছ আপোনালোকে দেখিছে এইখন আশ্ৰমত আমি আহি পালোঁ একদম তলৰ পৰা আশ্ৰমখনত আহি এটা ভাল লাগিছে পানীৰ বটল আনি থৈ দিছে কষ্ট হয় ন ওপৰৰ পৰা উঠিবলৈ তাৰপিছত এই পানী বটল আপোনালোকে খাব পাৰে ইয়াত আমিও খাই লওঁ অলপ ফ্ৰেণ্ডছ এইটো হৈছে ভিউটো এইখনেই হ'ল আশ্ৰমখন আপোনালোকে দেখিছে তাৰ এজন ককা শুই আছে কি বতাহ শুই নাথাকিবনে আৰু কি সুন্দৰ বতাহ ফ্ৰেণ্ডছ এইখিনি দেখিছেনে এইখিনি কি মজা জেগা হয় কি মজা লাগিছে আৰু আপোনালোক ফ্ৰেণ্ডছ এটা ড্ৰোন শ্বট দেখুৱাব পাৰিলে বহুত ভাল লাগিল হয় কিন্তু আপোনালোকে নিৰাশ নহ'ব সিদিনা জুবিন দা আহিছিল জুবিন ভাই সেই জুবিন ভাই ড্ৰোন উৰাইছিল সেই ড্ৰোন শ্বটটো আপোনালোকক দেখুৱাই দিওঁ আৰু মই পাৰ্মিশ্যন লৈ লৈছোঁ আপোনালোকে চিন্তা কৰিব নালাগে সেই ড্ৰোন শ্বটটো চাই লওক আপোনালোকে নেদেখা সপোন খেদি খেদি গৈ পালো ঘূৰি ঘূৰি একেই ঠিকনা কিছু বাসনা কিছু যাতনাত কেঁকুৰিতে আছুৰ এইখনেই হ'ল আশ্ৰমখন ইয়াত এটা শিৱলিংগ আছে শিৱ বাবাৰ লগতে এইখনে এই মন্দিৰটো দেখিছে ইয়াত এজন বাবাই শুই আছে চাই লওক আপোনালোকে এইবোৰ গাছ চাছ ৰুই থৈছে আপোনালোকে গৰমৰ দিনত আহি বেছি ভাল পাব ঠাণ্ডাৰ দিনত নহয় গৰমৰ দিনত কি বতাহ আহি থাকে একদম আপোনালোকে বিচনা পাৰি শুই দিয়ক একদম 10-20 দিনত টোপনি আহি যাব উৰি উৰি পলকে বিচাৰি বিচাৰি মোক প্ৰাণৰ বতৰা দিয়ে শুনিছো গুণ ইয়াত আহি এজন বাবা লগ পালোঁ এইজনে হ'ল ইয়াত থাকে বাবাজন আপোনাৰ নামটো কৈ দিয়া আমার নাম যোগিন্দর চৌধুরী এখেতৰ নাম লগতে এওঁ ইয়াত কেইবছৰ ধৰি কাম কৰি আছে আপুনি আমার 32 হল 32 বছৰ ধৰি ইয়াত কাম কৰি আছে এই মন্দিৰটো মানে কিমান চন স্থাপিত হৈছে গম পায়নে আপুনি 1986 में লিখা আছে তাত আপোনালোকক দেখুৱাই আছোঁ তাত লিখা আছে লগত ওপৰত ইয়াত লিখা আছে আপোনালোকে দেখিছে ইয়াত মন্দিৰটো দামোদৰ মন্দিৰ হয় লাগিল বাবাজনৰ লগত কথা কৈ ইয়াত আপোনালোকে গম পালেই নিশ্চয় মন্দিৰটোৰ বিষয়ে ইয়াত আশ্ৰমখনৰ বিষয়ে বাকী এইখিনিয়ে এটা কথা শুনি মোৰ বহুতেই বেয়া লাগিল মই আপোনালোকক তেতিয়া এডাল পানীৰ পাইপ দেখুৱাইছিলোঁ ইয়াত পানীৰ কানেকশ্যন হোৱা বুলি কৈছিলোঁ বাবাজনৰ পৰা শুনি গম পালোঁ ইয়াত কোনো ধৰণৰ পানীৰ কানেকশ্যন দিয়া হোৱা নাই চৰকাৰে দেখিছেনে ইমান সেই কৰিছে তেওঁলোকে ঘৰ চৰ বনাই থৈ দিছে আপোনালোকক দেখুৱাই আছোঁ ঘৰটো বনাই থৈ দিছে বাকী একো কাম নাই কি আছে এইবোৰ ঘৰ দেখিছেনে এইবোৰ চৰকাৰে দিছে এইবোৰ ঘৰ তেওঁলোকে বনাই দিয়া নাই আপোনালোকে দেখিছেনে আধৰুৱা কৰি বনাই দিছে চৰকাৰে গোটেই বেৰা চেৰা দিয়া নাই ৱাল চোৱাল একো দিয়াই নাই এনেকৈ ঘৰ বনাই দিছে পানীৰ কানেকশ্যন আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডছ আপোনালোকে দেখিছেনে এইটো পানীৰ টেপ কোনো ধৰণৰ পানীৰ কানেকশ্যন নাই তাত টেপো লগোৱা হোৱা নাই আপোনালোকে দেখিছেনে ইয়াত দেখিছেনে ইয়াত ওপৰত ঢাকনি দিব লাগিছিল ইয়াত টিং দি থৈ দিব লগা হৈছে এওঁলোকে টিং দি থৈছে পানীত কেনেকুৱা পৰিস্থিতি দেখিছেনে মই তেতিয়ালৈ কৈছিলোঁ পানীৰ কানেকশ্যন দিয়া বুলি কিন্তু পানীৰ কানেকশ্যন একোৱে দিয়া নাই চৰকাৰে লাইটৰ কানেকশ্যন নাই একোৱে কানেকশ্যন নাই পাহাৰীয়া কথা লাইনৰ কানেকশ্যনটো বাৰু সেইটো মানি ল'লোঁ কিন্তু পানীৰ কানেকশ্যনটো দিব লাগিছিল এইবোৰ যিবোৰ পানী দিছে সেইবোৰ বৰষুণৰ পানী হয় গুণনি শুনিছো খিলখিলনি সিপাৰৰ হাঁহি তিৰি নীলি ভাগি আহে আজি নদীয়ে মাতে নে মাজুলীয়ে মাতে উৰি যা মনৰে চৰাই কেনে লাগিছে ভিডিঅ'টো আপোনালোকে একদম দেখিছেনে ভিডিঅ'টো একদম চাউণ্ডটো অলপমান বেয়া পাব পাৰে কাৰণ বতাহ দি আছে একদম বতাহ এইবোৰ নদী মই ইমানকেইদিনকৈ আশ্ৰমৰ ভ্লগ দি আছোঁ গম পাই না কাৰণ মোৰ HS পৰীক্ষা আহিছে হাই ছেকেণ্ডেৰী পৰীক্ষা সেই পৰীক্ষাটো যদি বেয়া হয় ঘৰৰ পৰা মোক আশ্ৰমত থৈ দিব ঘৰত যাব নিদিয়ে সেইবাবে আশ্ৰমকেইখন চাই আছোঁ কোনখন ভাল হয় কোনখনত থাকিব পাৰিম মোৰ লগত মিলে সেইবাবে ফ্ৰেণ্ডছ ফাইনেলি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল পায় লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব লগতে আপোনালোকক আৰু এটা কথা ক'ম বুলি কৈছিলোঁ এইটো হ'ল আমাৰ অংকুৰে নতুনকৈ ভিডিঅ' চেনেল খুলিছে চেনেলটোৰ নাম অসমৰ AK ব্লগছ হিন্দীত বনাই অসমৰ ল'ৰা চাই থাকিব ছাপোৰ্ট কৰিব ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আপোনালোকে চাই লওক না নে কি কয় হয় তেনেহ'লে আজিলৈ ইমানে সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰণি পাহাৰতে